পাবলৈ লোৱা মানে আৰু জাম ষ্টাৰ্ট হৈ গ'ল দেখিছে ওম নমঃ শিৱায় ৱেলকাম টু মাই ইউটিউব চেনেল তো মই আজি আহি আছোঁ মানে গুৱাহাটী পালোহি তাৰ বিশেষ কামত আহিছোঁ আৰু কিয় আহিছোঁ কি কাৰণত আহিছোঁ আপোনালোকক সকলো জনাই আছোঁ গৈ পেলাই আপোনালোকক সকলো জনাই দিম তো যিসকল মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু ভাল যদি পায় তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব তো বলক তো আহি এতিয়া পাই যাম গণেশ মন্দিৰ পাই যাম আৰু মই ল'ব লাগে এটা গাখীৰৰ পেকেট গাখীৰ হাফ লিটাৰ ল'ব লাগে তো ৰাস্তাত নাপালোঁ তো এতিয়া মই গাখীৰৰ পেকেট চাই গৈ আছোঁ ক'ত পাওঁ তো এয়া গণেশ মন্দিৰ পাই যাম এতিয়া ফাইনেলি গণেশ মন্দিৰ মই এতিয়া চিধা যাম গণেশগুৰি হৈ যাম গণেশগুৰি চাৰিআলি হৈ যাম তো গণেশ মন্দিৰ পাৰ হ'লোঁ পাবলৈ লোৱা মানে আৰু জাম ষ্টাৰ্ট হৈ গ'ল দেখিছে আৰু বহুত দিন ব্লগ দিব পৰা নাই কণ্টেণ্ট নাই একচুৱেলি এনেই ভিডিঅ' দি লাভ নাই এনেই আজে বাজে ভিডিঅ' দি লাভ নাই কণ্টেণ্ট নাই কাৰণে ভিডিঅ' দিব পৰা নাই আৰু খুব সোনকালেই কাৰ্বি আংলং ৰাইড এটা উলিয়াই আছোঁ কাৰ্বি আংলং হয়তো যাম কাৰ্বি আংলঙৰ কিছুমান নোযোৱা ঠাই আছে এইবোৰ এক্সপ্ল'ৰ কৰিম খুব সোনকালে আপোনালোকক জনাই আছোঁ ক'ত যাম কাৰ্বি আংলঙৰ ক'ত যাম তো 4-5 দিন থাকি আহিম তাতে তো সেইটোৱেই কথাটো এনেই ভিডিঅ' দি আৰু ফাইনেলি এতিয়া গণেশগুৰিৰ পৰা মই চান্দমাৰীৰ ফালে সোমাই দিলোঁ চান্দমাৰী হৈ যাম সুবিধা হয় চান্দমাৰী হৈ গ'লে তো এইফালে গ'লে বহুত জাম হ'ব পল্টন বজাৰ এইফালে গ'লে গতিকে চান্দমাৰী দি যাওঁ চাওঁ কেনেকুৱা জাম হয়নে নহয় তো বলক আৰু আহি ইয়াত পাই গ'লোঁ চিৰিয়াখানা পাই গ'লোঁ তো বলক গাখীৰৰ দোকান এখন দেখিছোঁ আছে নে চাই লওঁ গাখীৰ দেখিলে গম পোৱা যাব তো গাখীৰটো লৈ লওঁ তো গাখীৰ পাই গ'লোঁ পুৰুবি তো আধা লিটাৰ ল'লোঁ হৈ যাব কেঁচা গাখীৰ দৰকাৰ তাতে তো বলক মাস্কখন লগাই ল'লোঁ আৰু মাস্কখন লগাব লাগে সকলোৱে মানে ক'ভিডটো নাইকিয়া হোৱা বুলি ভাবিব নালাগে আৰু গুৱাহাটীত বিশেষকৈ বহুত দৰকাৰ বহুত জাম হয় ভিৰ হয় গতিকে মাস্কখন সদায় গুৱাহাটী আহিলে লগাই ল'ব তো ফাইনেলি চান্দমাৰী ফ্লাইঅভাৰ পাই গ'লোঁ আৰু বলক মই গৈ আছোঁ ক'ত গম পাইছে আপোনালোকে বলক আহি থাকক মই য'ত আহিছিলোঁ ফাইনেলি জেগাটো পাইছোঁ শুক্লেশ্বৰ ঘাট যাব লাগিব আৰু বাইক পাৰ্ক কৰিব লাগিব ইয়াতে কিজানি ইয়াতে বাইক পাৰ্ক কৰি গাড়ী পাৰ্ক কৰিব লাগিব বাইক আহিছে তো চাই লওঁ ফাইনেলি মই শুক্লেশ্বৰ মন্দিৰ পাই গ'লোঁ সৰু ভাইটিহঁত আহি পালেহি ৰাস্তা পাৰ হ'ব লাগে চাই লওঁ গাড়ী ফুট ব্ৰিজ যাব লাগিব ফুট ব্ৰিজ ওপৰদি যাব লাগিব ব্ৰিজ দি গৈ আছোঁ এই আগত ভাইটিহঁত গৈ আছে বোৱাৰী গৈ আছে আৰু মা অস্থি বিসৰ্জন দিব লাগে আজি ফুল লোৱা হৈ গ'ল তিল চাউল
গা ধুব নেকি এবাৰ গা ধুব নেকি এবাৰ আচলতে অস্তিত্ব তুলনাতে গা ধুব লাগে মানে নহয় বাকী কিছুমানৰ কথা নাই আপুনি মেইনটো বস্তু মুখগুণে আপুনি আচলতে আগত গতিকে আপুনি যদি কাপোৰখিনি খুলি লয় অকণমান গাটো জিকাব পাৰিলে বেছি ভাল আৰু মাস্কখন খুলি লওক তিনিজন দাদা বাই নহয় একো গমেই নাপায় গাঁৱত কোনজন গাঁৱত সম্পূৰ্ণ গুচাই দিয়ক কৈ যাব ওম ব্ৰহ্মপুত্ৰ মহাভাগ শান্তনু কুলনন্দন অমধা গৰ্ভিত পাইপম লোহিতে ওম বিষ্ণু জয় যোগেশ্বর হরি সর্ব মঙ্গলে শিব শিবাদিকে কামকে গৌরী নারায়ণী নমস্তে ওম নিত নিত ব্রহ্মপুত্র নদে এত অস্থি পদার্থ আহম শঙ্কর বিশ্বপরম মানে ভ্রান্তে সর্বদেবতা ওম পাপকর্মহম পাপম ময়ীন্দ্রময়ীং পুত্রেকম সর্বপাপ হরি হরি ওম পৃথিবীশ্বমাদিতি ভূতা বাকি আছে আটখন দিলে গম পাব আছে না বাকি আছে অলপ বেছিকৈ লৈ আহিব গাখীৰ আনিছিল অলপ বেছিকৈ আছে মাটি আছে না ওম বিষ্ণু জয় যোগেশ্বর হরি মঙ্গল শিব শিবাদিকে রামবুকে গৌরী নারায়ণী নমস্তে ওম নিত্য নিত্য কৈলানম তার মানে দক্ষিণ দিশত কাম কৰি উত্তৰ দিশত পানী অকণমান আপনি অকণমান গাঁৱত অকণমান চাই লওক নহয় চাই লওক মহান ওম পৃথিবীশ্বমাদিভূয়বস নম সুহাবৈ সুধাবৈ নিত্যমেব ভবন্তু ন হাত জোৰি পেলাই সেৱা কৰিব মা দেউতাক স্মৰণ কৰিব ओम विष्णुदेवस्य हरिशवमंगले सुषादिके काम्बुके गुरुनारायणी नमस्ते ओम नित्य जुगलमंगल हृदयस्थिपकन मंगलतम हरि माधव सुरसे हेरि स्मरि माधव सर्वकार्यसु ओम माधव यम नमः ओम पापकर्महं पापमयं ब्रह्मणि मुने सर्वपाप हरि हरि नमो ब्रह्मणे भद्रवं नैतस्य जगते कृष्णै गोविन्दै नमः এই প্ৰভু মা বিষ্ণু জনাৰ্দন বা আজি যে মাতৃৰ অস্থি পদাৰ্থমৰ কাৰণে ব্ৰহ্মপুত্ৰমে অস্থি পদাৰ্থম কৰিছে ইয়াতে দুখ ফূৰ্তি লৈ যাব পাৰে সকলো দুখ মৰিহন কৰি এই সেৱকৰ মনোবাঞ্ছা পূৰ্ণ কৰি আয়ু বৃদ্ধি কৰি লগতে মৃতকৰ স্বৰ্গভক্তিৰ অৰ্থে আপোনাৰ ওচৰত প্ৰণিপাত জনাইছে তাত সন্তুষ্ট হৈ এই ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰি আয়ু বৃদ্ধি কৰি আয়ুষ্মান ভৱ স্ববন্ত কৰিছে লোবাম দীৰ্ঘাই কৰক ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰি সুদীৰ্ঘ জ্ঞান কৰক প্ৰভু মহাবিষ্ণু জনাৰ ওম তৎসৎ ওম তৎসৎ ওম তৎসৎ মহাবিষ্ণুদেৱ এই বিধান শ্ৰীপকনস্থ শৰীৰ আৰক্ষ আপুনি মাজুলীজনে অকণমান গাটো ধুই পেলাই উঠিলে বাকীবোৰে পানীৰ গাৰফালে অকণমান পানী ছিটাই দিছে মহাবিষ্ণু শিৱ হৈছে
আপনিও শিকালে তো আপোনালোকে দেখিলে আজি মাৰ অস্থি বিসৰ্জন দিবলৈ আহিলোঁ উগলেশ্বৰ পাৰ্ক সৰু ভাইটি আমি তিনিটাই আহিলোঁ আৰু গোটেইখিনি কাম কৰা হ'ল আৰু সেয়াই যদি আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব তো আজিলৈ পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই